মানি লৈছোঁ তুমি মোক বহুত বহুত বেছি ভাল পোৱা। মানি লৈছোঁ তুমি মোক খঙো বহুত কৰা। মই এইটো মানি লৈছোঁ যে তুমি মোক বহুত বহুত বেছি মৰম কৰা। কিন্তু ইমান অভিমান কিয়? চাবা কিন্তু অভিমান বেছি নকৰিবা। অভিমান বেছি কৰাটো একেবাৰে ভাল নহয়। বাট কি জানা? অভিমানৰ দৰে যদি বিশ্বাসবোৰ ভাল পোৱাত বেছি হয় ন, তেতিয়া মৰমৰ এনাজৰীডাল বহুত বহুত বেছি মজবুত হৈ পৰে। সেইবাবে কৈছোঁ ন, এনাজৰীডাল মজবুত কৰিবলৈ শিকা। বাট অভিমানবোৰ নহয়।